নমস্কাৰ ক্ৰিয়েটিভ মাইণ্ড ইউটিউব চেনেলটোলৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। সকলোৱে এতিয়া HLB এৰিয়াৰ মেপ নিজৰ পাইছে। ইয়াৰ পিছত কিছুমান HLB এৰিয়াৰ মেপ বহুত সহজ আৰু কিছুমানৰ বহুত জটিল। এটা যদি আমি এখন জটিল HLB এৰিয়াৰ মেপ পাওঁ তেতিয়া আমি কামটো কেনেকৈ আৰম্ভ কৰিম সেইটো আজি আমি জানিবলৈ চেষ্টা কৰিব লাগিব। গতিকে ভিডিঅ'টো চাই ভাল পালে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। গতিকে আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে আপোনালোকে যিখন মেপ আপোনালোকক দিয়া হৈছে প্ৰিণ্ট আউট পেজ বা ছেটেলাইট ইমেজ গুগলৰ সেইখনত মেপখন ভালদৰে চাওক, পুংখানুপুংখভাৱে চাওক আৰু উত্তৰ দিশৰ অৱস্থান নিৰ্ণয় কৰক। তাৰপিছত আপোনালোকে এখন A4 সাইজৰ পেপাৰ লওক আৰু মই যিখিনি কওঁ সেইখিনি কৰিবলৈ চেষ্টা কৰক। এতিয়া সকলোৱে নিজৰ HLB এৰিয়া গমে পাইছে। গতিকে সেই এৰিয়াটোত ঘৰসমূহৰ ধাৰণাটো কেনেকৈ ল'ব। এতিয়া আপোনালোকে যদি ডাইৰেক্ট A3 পেপাৰত যি অফিচৰ পৰা প্ৰভাইড কৰা হৈছে আঁকে, তাত বহুত কটাকটি কৰিব লাগিব, মুচিব লাগিব। তাতকৈ বেটাৰ আপোনালোকে এটা A4 সাইজৰ পেপাৰ লওক, লৈ মেপখন অলপ ডাঙৰকৈ আঁকক, বাউণ্ডেৰীটো আঁকক, মেইন ৰাস্তাসমূহ আঁকক যিবোৰ ছেটেলাইট মেপত ধৰা পৰে। তাৰপিছত আপোনালোকে ফিল্ড ভিজিটত যেতিয়া যাব তেতিয়া ঘৰসমূহৰ অৱস্থান এই মেপখনত আঁকি আনক। ছাপ'জ ধৰি ললোঁ ইয়াত এটা ঘৰ আছে, ঘৰটো আঁকি আনক। কেইটা চেঞ্চাছ হাউচ হয় তাতে আঁকি আনক। এনেকৈ আপোনালোকে ঘৰসমূহ ইয়াতে বহাই যাওক প্ৰথম দুদিনত। তো এইখনত এই ৰাফ যিখন মেপ, এই মেপখনত ঘৰসমূহ বহাৰ পিছত আপোনাৰ যিখন মেপ জমা দিব লাগিব সেইখনত তেতিয়া আপোনাৰ বিশেষ কষ্ট নহয়। গতিকে কটাকটিও নহ'ব, কষ্টও নহ'ব। গতিকে ৰাফ পেজ এটাত আপোনালোকে মেইন ৰাস্তা কাষৰ HLB এৰিয়া এইবোৰ বহাই লৈ যাওক। পুখুৰী যদি কিবা আছে বহাই লৈ যাব পাৰে। কিন্তু ৰাস্তাসমূহৰ সোঁফাল বাওঁফালে কি আছে সেইটো এইখন মেপত আপোনালোকে ফিল্ড ভিজিটত গৈ প্ৰথম দুদিনত ঘৰসমূহ সুন্দৰকৈ বহাই তাৰপিছত আপোনালোকে মেপখন আঁকক, যিহেতু আপোনালোকেও 3-4 দিন সময় দিয়া হ'ব। গতিকে ভিডিঅ'টো চাই ভাল পালে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।